এই বিশাল সাগৰখনৰ ইটো পাৰে আছে শ্ৰীলংকা। আপোনালোকে যদি গুগলত সাৰ্চ কৰে তেতিয়া পাব। আৰু মই আছোঁ ভাৰতৰ লাষ্ট মুহূৰ্তৰ কেৰেলা আলাপৰা ডিষ্ট্ৰিক্ট। এতিয়া মাছৰ মাথাত সোমাব লাগিব আৰু টিকেট কাটি ল'ব। জয় অসম, জয় আই অসম। গুড মৰ্ণিং সকলোকে, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু খুবেই বেছি ভাল লাগি আছে। আৰু এতিয়া বাজি গৈছে 6:30 আৰু ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিয় আৰম্ভ কৰিছোঁ আপোনালোকে থাম্বনেল টাইটেল চাই গমেই পালে যে আজি বছৰটো প্ৰথমটো দিন আৰু 1 জানুৱাৰী। বহুত বেছি ভাল লাগি আছে কিয়নো, আৰু আপোনালোকক কৈছিলোঁ যোৱা আগৰ ব্লগখিনিত যে নতুন বছৰ আহি লওক আৰু ধামাকা ভিডিঅ' ব্লগ দিবলৈ চেষ্টা কৰিম, ভাল কণ্টেণ্টৰ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। ভাবিছোঁ আজি যাওঁ ভাৰতৰ লাষ্ট মুহূৰ্তৰ আলাপৰা যাওঁ, আলাপৰা সাগৰ ব্ৰিজৰ কিনাৰৰ ওচৰলৈ যাওঁ। তাত ফেষ্টিভেল পাতিছে, বহুত ডাঙৰ এখন ফেষ্টিভেল পাতিছে। আজি প্ৰায় 1 মাহ ধৰি পাতি আছে আৰু মিনিমাম আৰু 21 জানুৱাৰীলৈকে আছে। যাওঁ, কেনেকুৱা লাগে চাওঁগৈ। আৰু প্ৰথমবাৰ সাগৰলৈ যাম, নাজানো কি হয় কি নহয়, কেনেকুৱা ফিলটো পাওঁ, ভিডিঅ' কেনেকুৱা হয়গৈ নাজানো। যাওঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ। আৰু নতুন বছৰ মোৰ পিনৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ মৰমৰ অসমবাসী ৰাইজলৈ। যাওঁ এতিয়া, গা চা ধুই ধুনীয়াকৈ ওলাই লওঁগৈ আৰু নতুন বছৰ ভিডিঅ' বনাব লৈছোঁ। সকলোৱে যাতে ভিডিঅ'টো ছাপোৰ্ট কৰিব, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুনকৈ ইউটিউবত আহিছোঁ, বহুত ধুনীয়া কণ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে বহুতে ছাপোৰ্ট কৰিছে, বহুত বেছি ভাল লাগিছে। আৰু বেছি দেৰি নকৰোঁ, এতিয়া গা ধুগৈ। ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত হ'ব। আৰু এতিয়া বাজি গ'ল 10:30 আৰু আমাৰ দেৰি হৈ গ'ল ভাত চাত খাওঁতে অলপ দেৰি হ'ল। এতিয়া আহিছে বাছ আৰু বাছখনত উঠি যাম, বহুত বেছি ভাল লাগিব। আৰু এনেকৈ উঠি ল'লোঁ, উঠি লৈ মেলি এতিয়া ধুনীয়াকৈ খিৰিকী কাষৰ পৰা নাজাৰাবিলাক ভিউবিলাক চাই চিনেমেটিক শ্বট বনাই গৈ থাকিম সাগৰ পাৰলৈ। আধা ঘণ্টামান হৈ গ'ল, ট্ৰেফিক জাম পুৰা ব্ৰিজখন বনাই আছে, অপেনিং হোৱা নাই চাগে। তলৰ ৰাস্তাটো গৈ আছে, গাড়ীবিলাক দেখা পাইছোঁ। কিমান দেৰি লাগে নাজানিম আৰু দেই, বহুত দীঘল চাগে ব্ৰিজখন। আগেদি ছুপাৰ এখন গৈ আছে, ডে ছুপাৰ, ধুনীয়া লাগিছে একদম দেখি। আৰু এইবিলাক বনাই আছে ব্ৰিজখন। ব্ৰিজখনৰ একদম কাষে গৈ আছোঁ। ব্ৰিজখন মানে একদম হাতে চুব পৰা হৈ আছে মানে। কিন্তু এটা কথা, মই মানে আজিহে প্ৰথম ভালকৈ চাইছোঁ মানে ব্ৰিজবিলাক যে এইটো ছিষ্টেমত বনায় আৰু খুঁটাবিলাক চব কিমান শকত বনাইছে। ৱাও, মজা লাগিছে। আৰু বহুত দেৰি লাগিব চাগে, নাজানিম আৰু কিমান দেৰি লাগে। বছৰটো প্ৰথম দিন, আজি বাছত উঠি খুব বেছি ভাল লাগিছে মানে। প্ৰায় 10-15 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়া 5 কিলোমিটাৰমান যাব লাগিব, গৈ আছোঁ আৰু। ভিডিঅ'টো শ্ল' মোশ্যন কৰি দিছোঁ, আপোনালোকে চাওক। ইয়াতে দেখা পাব বহুত বিভিন্ন ধৰণৰ ফেৰী দেখা পাব আৰু বহুত ফেৰী আছে, পূৰা আছে মানে, হিচাপ কৰিব নোৱাৰাকৈ আছে, 2টা ছাইডত আছে। আৰু ইয়াতে শুনামতে ইয়াতে বলিউডৰ এখন চিনেমা শ্বুটিং হৈছিলে বুলি গম পাইছোঁ, মানে কৈছে আৰু মই যিজন লগত বহি আহিছে দাদাজনে কৈছে ইয়াতে চিনেমা এখন শ্বুটিং হৈছে, নামটো পাহৰিলোঁ, পিছত মই মনত পেলাই দিম বুলি ক'লে, কিন্তু ময়ো পাহৰি গ'লোঁ, সেইকাৰণে বেক ছাইডৰ পৰা ভইচ কৰি দিছোঁ। আৰু খুবেই ধুনীয়া লাগিছে। আৰু একদম কাষতে ৰেষ্টুৰেণ্ট আছে, ধাবাবিলাক আছে, নাৰিকল গছ আছে,
খুব ধুনীয়া লাগিছে, মানুহৰ ঘৰবিলাক আছে, ডেক'ৰেশ্যনটো বহুত মজা লাগিছে, পৰিৱেশটো ভাল লাগিছে, খুব বেছি ভাল লাগিছে। আৰু এনেকুৱাবিলাক চাই থাকিব পালে বহুত বেছি মনটো ভাল লাগি গৈ থাকে। আৰু কিমান দেৰি লাগে নাজানো, আমি গৈ থাকিম। প্ৰায় এতিয়া 20 কিলোমিটাৰমান আহি গ'লোঁ। আৰু ইটো চাইডেও পূৰা ফেৰীবিলাক আছে, আৰু গোটেই ফেৰীবিলাক একেটা ষ্টাইলৰ হয়। আৰু ইয়াৰ ৰেষ্টুৰেণ্ট চাওক, একদম নদী কাষতে লাগি আছে। ৱাও! প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ। এতিয়া বাছৰ পৰা নামিলোঁ। এতিয়া বেলেগ এখন বাছত আকৌ উঠিম। এতিয়া গৈ আছোঁ খোজকাঢ়ি। আমি বাছত যাম বুলি ভাবিছিলোঁ, কিন্তু বাছত নাযাওঁ। এতিয়া এখন অটো লৈ ল'লোঁ। প্ৰায় আমাৰ 40 টকামান ল'ব। প্ৰায় 1 কিলোমিটাৰমান হ'ব ন? 80 টকামান ল'ব। এতিয়া 1 কিলোমিটাৰমান হ'ব। আমি এতিয়া অটোত গৈ আছোঁ। বহুত দিনৰ মূৰত অটোত উঠিছোঁ, কিবা এটা বেছি ভাল লাগিছে, কিন্তু বহুত স্পীডত যোৱা লিখা লাগিছে। কিন্তু ইয়াত হয়ও বাৰু, অটোবিলাক মানে বহুত স্পীডত মানে চলায় মানে। ফাইনেলি আমি আহি পাই গ'লোহি, আৰু ইয়াতে আমাক ৰখাই দিলে অটোখন। আৰু ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব। আৰু বহুত ধুনীয়া লাগিছে। আৰু প্ৰথমবাৰ আহিছোঁ, ওপৰত ব্ৰিজ। এতিয়া পটাপট নামি লওঁ, যিমান যি পাৰোঁ চব দেখাবলৈ চেষ্টা কৰিম। শেষলৈকে চাই থাকিব। প্ৰথমবাৰ সাগৰ চাবলৈ আহিছোঁ, বহুত বেছি এক্সাইটেড হৈ আছোঁ। প্ৰথমবাৰ আহিছোঁ, মজা লাগিছে। এতিয়া আৰু প্ৰথমবাৰ মানে কিবা এটা ভাল লাগিছে আৰু বহুত বেছি ভাল লাগিছে। বছৰটো প্ৰথমটো দিন ক'বলৈ গ'লে, বছৰটোতে মোৰ 21 বছৰ হ'ব। 2024 চনতে প্ৰথমবাৰ বাবে সাগৰ ভাল লাগিছে। সকলোৱে যাতে এটা কৰিব ভালকৈ। মই তললৈ নাযাম চাগে আৰু। পুনে আহিয়ে মোৰ বহুত ভয় লাগিছিল, কিয়নো মোৰ মানে বহুত বেছি ভয় লাগিছিল, কিয়নো মানে প্ৰথমবাৰ আহিছোঁ তো সাগৰলৈ। আৰু যেনেকুৱাকৈ ঢৌবিলাক আহি আছে, মানে যাতে ওচৰৰ পৰা টানি লৈ যাব নেকি এনেকুৱা ফিল এটা লাগি আছে। আহিছোঁ যেতিয়া হ'লেও নামিহে এৰিম, পানী চুইহে এৰিম। সাগৰ পানী নিমখীয়া। মাই গড! প্ৰথমবাৰ আহিছোঁ নে, একদম বুকু চুকু মানে ধিপিক ধিপিং গৈ গৈছে, মানে একদম ভয় লাগি গৈছে ন। ঢৌ একদম ইয়াৰ পাই গৈছেহি। ৱাও! জোতাযোৰ খুলি ল'ব লাগিব। গা ধুবা নেকি এনেকৈ? অলপ তিতিব লাগিব নেকি? নামিম চাগে অলপ। লগৰজনে এতিয়া নামিবগৈ, মই নাযাওঁ আৰু। হ'লেও চাই লওঁ কি কৰোঁ। যাবলৈ আছোঁ, অলপ পানীটো গছকিবলৈ মন আছে। সাগৰৰ পানী নিমখীয়া। মই একদম যোৱা কেনেকুৱা লাগিছে? ময়ো যাম এতিয়া। বহুত বেছি ভাল লাগিছে। প্ৰথমবাৰ আহিছোঁ। মানুহজনে চক ডাইৰেক্ট গৈ পিনে জুবুক মাৰি দিছিলে, বহুত দখত গৈ। অকণমান যোৱা আকৌ যোৱা। গামোচা চামোচা নাই। জয় অসম, জয় আই অসম। বিন্দাছ আহি যাব এতিয়া পানীটো। আহি গ'ল।
এইবাৰ আহিলোঁ ন নেক্সট যদি আহোঁ ন পূৰা হাফ পেণ্ট চাফ পেণ্ট পিন্ধি আহিম মানে পূৰা আগলৈ যাম একদম জয় অসম যাবগৈ এতিয়া এইপিনে আই লাভ আছাম এইপিনে জয় অসম গোটেই মোৰ জিন্স পেণ্ট পিন্ধি খতম উপায় নাই শুকাই যাব অলপ পিছতে ন নেক্সট মই আকৌ আহিব লাগিব একদম হাফ পেণ্ট পিন্ধি আহিম বুজিছানে একদম হাফ পেণ্ট গেঞ্জি পিন্ধি আহিম একেবাৰে গা ধুবলৈ যাম এইবাৰতো নহ'ল আৰু কিন্তু খুব বেয়া লাগিছে কিন্তু এনেকৈ প্ৰথমবাৰ আহিছোঁ বহুত বেছি ভাল লাগিছে দেখিয়ে ভাল লাগিছে কিন্তু যিটো ফিল ল'ম বুলি ভাবিছিলোঁ গা ধুম বুলি ভাবিছিলোঁ এতিয়া নহ'ব কাপোৰ কানি নাই কাপোৰ কানি মানে ৰুমৰ পৰা লৈ আহিব লাগিছিল নহ'লে মানে অলপ প্ৰব্লেম হৈ যায় মানে কাপোৰ কিনিব পাৰে দোকান আছে সাগৰৰ কিনাৰতে দোকান আছে কিন্তু মই কাপোৰ চাপোৰ কিনি লৈ কিনি মেলি মানে আকৌ আহিব মন নাই মানে একেবাৰে নেক্সট আকৌ আহিলে মানে ৰুমৰ পৰা ডাইৰেক্ট হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধি আহিম তাৰপিছত ধুনীয়াকৈ এটা ব্লগ আকৌ আহিব এই দাদাজন চক নামি আছে কি ফিল লৈ আছে মজা লৈ আছে কিন্তু অলপ ৰিক্সি হয় কিন্তু বহুত বেছি ভাল লাগিছে ধুনীয়াকৈ আমি পুৰা ফিল্ডটো ল'লোঁ ধুনীয়াকৈ ইনষ্টাগ্ৰামত ভিডিঅ' চিডিঅ' বনালোঁ ৰিলচ বনালোঁ এতিয়া ইয়াত ফেষ্টিভেল পাতি আছে তালৈ যাম আমি ধুনীয়াকৈ এতিয়া জোতাযোৰ লৈ যাওঁ আৰু ইয়াত নানামো আৰু এবাৰ কিনাই যাম আৰু কি পাওঁ চব দেখাবলৈ চেষ্টা কৰিম ব'লা জোতা হাতত লৈ ভৰি হাত ধুবলৈ যাওঁ বাথৰুমত এতিয়া আপোনালোকে চাব ইয়াৰ সাগৰ পাৰৰ যিবিলাক বালি আৰু বালিখিনি দেখাম মই চাওঁ একদম মিহি হয় আৰু মানে ভৰিত বহুত খুচি ধৰে এদিনীয়াকৈ আহিছোঁতো মানে গোটেই শামুকৰ মানে এইবিলাক বাকলিবিলাক আছে পূৰা খুচি খুচি ধৰিছে মানে প্ৰথমবাৰ আহিছোঁতো একদম মানে ভৰি একদম মানে খুচি খুচি ধৰিছে একদম উপায় পোৱা নাই লগৰজনো পূৰা ভৰি একদম মানে খচখচাই হৈছে খজুৱাই আছে একদম বালি কিটকিটাই আছে আৰু শামুকৰ খোলাবিলাক চব কিমান পৰি থাকে কৈছোঁ নহয় মানে ভাৰতৰ লাষ্ট মুহূৰ্ত আলাৰ পৰা আহিলোঁ বহুত বেছি ভাল লাগিলে কোনোবাই যদি এই ঠাইটুকুৰা আহিছে প্লিজ কমেণ্ট কৰিব ভিডিঅ'টিত আজি আৰু এতিয়া জোতা লৈ জোতা মানে ভৰি হাত ধুবলৈ যাওঁ আৰু তাৰপিছত জোতা পিন্ধি সেইপিনে যাম আকৌ এতিয়া আহিছোঁ ভৰি হাত ধুবৰ কাৰণে বাথৰুমত আহিছোঁ আৰু ইয়াত মানে 30 টকা 60 টকা লৈছে ভৰি হাত পূৰা ফ্ৰেছ হৈ ল'ম আৰু এতিয়া সোমাই যাওঁ ভিতৰলৈ পূৰা 30 টকামান লৈ লৈছে আৰু বহুত পইচা কমাই আছে দেই পানী ওলাব ন 30 টকাত বৈ দিবলগীয়া আছে হা ভৰি হাত ধুই এতিয়া গৈ আছোঁ ব্ৰিজৰ তলে গৈ আছোঁ ফেষ্টিভেললৈ গৈ আছোঁ তাত ধুনীয়াকৈ খোজকাঢ়ি যাম বালিত খোজকাঢ়িব লাগিব উপায়টো নাই হ'লেও মানে ভৰি হাতবিলাক ভালকৈ ধুই ল'লোঁ মানে খজুৱাই আছিলে ভৰিবিলাক জোতা পিন্ধি আহিছোঁতো আৰু এনেকৈ গৈ আছোঁ বহুত দূৰ হয় কিন্তু নেপাইছোঁ আৰু মোক খুব বেছি ভাল লাগিছে যে ইয়াত এখন জাহাজ মানে পকাৰে একদম মানে ডেক'ৰেশ্যন কৰিছে ব্ৰিটিছৰ দিনতে বনোৱা হয় এখন আৰু মানে যিখন দলং চাবলৈ আহিছিলোঁ ইয়াত নাই মানে যিখন আলাপৰাত মানে ব্ৰিটিছৰ দিনতে বনোৱা এখন দলং আছিলে সৰু সুৰা সেই দলংখন এতিয়া নাই দেখা নাপালোঁ মই সেইখন বেছিকৈ চাবলৈ আহিছিলোঁ আছে বুলি আৰু চব কি ধুনীয়া লাগিছে একদম পকাৰে বনাইছে এতিয়া ফেষ্টিভেললৈ গৈ আছোঁ ইয়াত টিকেট কাটিব লাগিব আৰু চাওক নাওখনৰ চাওক বেক চাইডটো চাওক কি ধুনীয়া লাগিছে ৱাও সেই ভিতৰত সোমাবৰ কাৰণে এতিয়া টিকেট কাটিব লাগিব মানুহ দেখা পাইছেনে আপোনালোকে চাওক মানুহ চাওক মই এতিয়া যাওঁ নে নাযাওঁ টিকেট কাটোঁ নে নাকাটোঁ সেনেকুৱা লাগি গৈছে কিন্তু উঠনিৰ পৰা ৰখি আছোঁ প্ৰায় 10-15 মিনিট ৰখিলোঁ হ'লেও নাই বহুত দূৰ আছেগৈ আৰু মানুহ বহুত বেছি হৈছে এতিয়া মই নাযাম চাগে আৰু
সেই মাছজনীৰ ভিতৰত সোমাবৰ কাৰণে এতিয়া গেটত মানুহ চক যি মানুহ হৈছে কৈছোঁ নহয় এতিয়া টিকেটটো ল'বৰ কাৰণে আৰু মাথাটো গৰম হৈ গৈছে মানে এতিয়া প্ৰায় মানে আধা ঘণ্টাৰ ওপৰতে হৈ গ'ল টিকেট ল'ব পৰাগৈ নাই মানুহ আৰু সমাগম চক কিমান হৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ হৈছে কি হয় যিহেতু আজি প্ৰথমটো দিন জানুৱাৰী আৰু বেছিকৈ মানুহবোৰ আহিছে সেইকাৰণে অলপ দিগদাৰ হৈ গৈছে কিন্তু মানুহ বহুত বেছি এতিয়া টিকেট ল'ব পাৰোঁ ন নাজানো কিন্তু টিকেট লৈহে এৰি অ'কে টিকেট লোৱা হৈ গ'ল বহুত দেৰি পাছত পুৰা এ চি ৰুমত পাইছোঁ এ চি লগাই থোৱা আছে পুৰা মজা লাগিছে পুৰা গান ঠাণ্ডা লাগি গৈছে আৰু বহুত কিবা কিবি মাছ দেখা পাইছোঁ মানে মাছবিলাক চিনিয়ে নাপাওঁ ইয়াত নাম লিখি দিয়াও নাই বহুত কিবা কিবি মাছ দেখা পাইছোঁ বহুত বিভিন্ন ধৰণৰ মাছ দেখা পাব কিন্তু এইটো ব্লগ ইয়াতে সমাপ্ত কৰিছোঁ বহুত দীঘলীয়া হৈ গৈছে আৰু নেক্সট ব্লগ পাৰ্ট 2 আহি আছে সকলোৱে ছাপোৰ্ট কৰিব সেইটো ভিডিঅ' বহুত ধামাকা হ'ব আৰু চাব বহুত বেছি ভাল পাব নেক্সট ব্লগটো সকলোৱে চাব